হাই এভৰিৱান, আশা কৰোঁ সকলোৰে ভাল। মোৰ চেনেল দিশা ভিনলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আহিছোঁ অন্য এটি ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আৰু ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। যদি ভাল তেন্তে লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ, আহকচোন। আমি যিহেতু ৰেচিপিটো চুজিয়ে বনাম, তাৰ বাবে ল'লোঁ আমি অকণমান নিমখ, কচুৰি মেথি, ৰেড চিলি পাউডাৰ আৰু কেঁচা জলকীয়া এনেদৰে অকণমান কাটি ল'লোঁ আৰু লৈছোঁ এবাটি চুজি। এতিয়া আমি তাৰ বাবে কেৰাহী ৰেডি কৰিলোঁ। ইয়াতে আমি দিম 2 বাটি পানী। যিটো বাটিৰে আমি চুজি লৈছিলোঁ সেই একে জোখেৰে সেইটো বাটিৰে আমি 2 বাটি পানী দিম আৰু তাত আমি এই মছলাখিনি দি দিম। এয়া নিমখখিনি অকণমান, ৰেড চিলি পাউডাৰ, কেঁচা জলকীয়া আৰু কচুৰি মেথি এচামুচ দি এইখিনি আমি অকণমান এনেদৰে মিলাই দিম। আৰু এতিয়া ইয়াত একেলগে চুজিখিনিও দি দিম। এতিয়া এইখিনি অকণমান টাইম এনেদৰে লৰাই থাকিব লাগিব। যেতিয়ালৈকে আমাৰ চুজিখিনিৰ শুকান ভাৱ নাহে তেতিয়ালৈকে আমি লৰাই থাকিব লাগিব। এয়া চাওকচোন, শুকান ভাৱ অকণ আহি গৈছে। আৰু ইয়াতে আমি এড কৰিম অকণমান আলু। এয়া বইল আলু মই পিটিকি লৈছোঁ আৰু এইখিনি আমি চুজিখিনিৰ লগত একেলগে দি দিম আৰু মিহলাই দিম। এয়া হৈ গ'ল। এতিয়া এইখিনি আমি নমাই ৰাখিম আৰু অকণমান টাইমৰ কাৰণে ঠাণ্ডা হ'বলৈ থৈ দিম। আপুনি ফ্ৰিজতো থ'ব পাৰে আৰু ফেনৰ বতাহতো শুকাই ল'ব পাৰে। চ' এইখিনি আমি যেতিয়া ঠাণ্ডা হ'ব তেতিয়া আমি বৰা চেপত বনাই ল'ব পাৰিম। আৰু ঠাণ্ডা নহ'লে যিহেতু নোৱাৰি, চ' ঠাণ্ডা কৰি লৈহে বনাম। এয়া এইখিনি আমাৰ ঠাণ্ডা হৈ গ'ল। এয়া চাওকচোন, শুকান হৈ গৈছে। আৰু আমি লৈছোঁ অকণমান ঘিটো হাতত মচি লৈ আৰু আমি এতিয়া এইখিনি বনাম। এয়া মই এনেদৰে এইটো চেপত ল'লোঁ। যিকোনো চেপতে আপোনালোকে বনাব পাৰে আৰু মই এইটো চেপত এনেদৰে বনালোঁ। চুজিখিনি ঠাণ্ডা হ'লেহে এনেদৰে বনাব পাৰি, নহ'লে গৰমতো নোৱাৰি। চ' ঠাণ্ডা কৰি ল'ব। এতিয়া মই এইটো চেপত ল'লোঁ আৰু এতিয়া কেৰাহী ৰেডি কৰিলোঁ এইখিনি ভাজিবৰ বাবে। ইয়াত তেলকণ দি দিলোঁ আৰু তেলকণ গৰম হোৱাত আমি এইটো দি দিম। প্ৰথমতে আমি এটাই দি চাম। এয়া বহুত বেছি এটা দিব নালাগে, এটা বা বৰ বেছি 2টা দিব লাগে, নহ'লে বেছি দিলে লাগি ভাঙি যাব পাৰে। এয়া চাওকচোন, খুব ধুনীয়া হৈছে। এতিয়া আমি এইখিনি নমাই ৰাখিম আৰু নেক্সট দি দিম। এয়া গোটেইখিনি আমি একেদৰে এনেকৈ ভাজি ল'ম। লগে লগে ওলোটাই দিব নালাগে, অকণমান টাইম ৰাখিহে ওলোটাই দিব লাগিব। এয়া হৈ গ'ল, খুব ধুনীয়া হৈছে। কালাৰটো এনেদৰে ৰঙচুৱা হ'লে আমি নমাই ৰাখিব লাগে। তো এতিয়া আমি এখন প্লেটত গোটেইখিনি ৰাখি থ'লোঁ। এয়া আমাৰ ৰেডি হৈ গ'ল বৰাকেইটা। আৰু দেখিবলৈ যিমান ধুনীয়া হৈছে, খাবলৈ কিন্তু সিমানেই সোৱাদ লাগে। আৰু গৰমে পৰিৱেশন কৰিব, ঠাণ্ডা হ'লে সিমান এটা ভাল নালাগে। চ' গৰমে খাই বহুত বেছি ভাল লাগে। তেন্তে আপোনালোকে ঘৰতে বনাই এনেদৰে কেতিয়াবা খাই চাবচোন আৰু মোকো জনাব কেনেকুৱা লাগে। তেন্তে ভিডিঅ'টো চাই আপোনালোকৰ যদি ভাল লাগিছে, লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে আগলৈ আকৌ নতুন ভিডিঅ'বোৰ আপোনালোকৰ মাজলৈ লৈ আনিব পাৰোঁ। তাৰে আশালৈ আজি তেন্তে বাই বাই।